Good morning. Good morning. Hello everyone, welcome back to my YouTube channel Manashi blog. কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মোৰো ভালে তো অহাকালি আমাৰ পবিত্ৰ ৰাখি বন্ধন হয় আজি ৰাখি পূৰ্ণিমা গ'ল আৰু কিছুমানে আজি মানিছে আৰু অহাকালি কিছুমানে মানিব তো আমিও অহাকালি মানিম আজি আমি মানা নাই আৰু ৰাখি কিনি আনিছোঁ কেইটামান মই ভগৱান গণেশ বাবাৰ কাৰণে আৰু শ্ৰীকৃষ্ণৰ কাৰণে আৰু দাদাহঁতৰ কাৰণে ভাবিলোঁ যে ঘৰতে বনাওঁ আৰু ৰাখি বনাবৰ কাৰণে মোক হেল্প কৰিছে মাতাশ্ৰী তো মাতাশ্ৰীয়ে এয়া এনেকৈ মানে বেজি সূতা লৈ মোক অকণমান হেল্প কৰি আছে তো এনেকৈ বনাওঁ কেনেকৈ ৰাখিটো বনাওঁ আপোনালোককো দেখাই যাওঁ আৰু চাই যাব তেনেহ'লে বলক ৰাইজ আমি ৰাখিয়ে বনাওঁ সন্ধিয়াতে মায়ে 3টামান কালাৰ আনি থৈ দিছে 3টা নহয় দেই 4-5টামান হ'ব মানে য়েল্লো পিংক ব্লু ৰেড গোটেইকেইটা কালাৰ আনি থৈছে আৰু কৈছে যে কিমান বাৰনো মানে কিনাৰ ৰাখি পিন্ধাবি তো এইবাৰ বনোৱাচোন তো মই অলপহে হেল্প কৰিছোঁ বাকী চব মানে ক্ৰেডিট গ'জ টু মা তো আৰু মই ৰাতি সদায় কাম ষ্টাৰ্ট কৰোঁ 10টামান বজাৰ পৰাহে কাৰণ মোৰ সদায় অফিচ থাকে আৰু ৰাতি 8টামান বজাতহে মোৰ ছুটি হয় আৰু আহি পাওঁতে 8:30-9টা ফ্ৰেছ হওঁতে আৰু আহিয়ে এক কাপ গাখীৰ চাহ খাই ল'ম তাৰপিছতহে মোৰ ক্ৰিয়েটিভ মাইণ্ডটো অ'পেন হয় আৰু এইয়া ৰাইজ মোৰ ৰাখি ৰেডি নেক্সট ডে মৰ্ণিং ৰাতিপুৱাই উঠিয়ে ঘৰৰ কাম বন কৰাৰ পিছত পূৰা ধুনীয়াকৈ থালখন বনাই লৈছোঁ ৰাতি ৰাখি বনোৱাৰ পিছত মই শুই গ'লোঁ আৰু মৰ্ণিং উঠিয়ে একদম সাজাই লৈছোঁ আৰু থালিখন আৰু দেখিছেনে সূৰ্যপিতা ইমান ধুনীয়াকৈ ওলাইছে তাৰপিছত মন্দিৰত আহিলোঁ অলৰেডি মা মন্দিৰত সোমাইছে পূজা প্ৰাৰ্থনা কৰিছে তাৰপিছত মই ভাবিলোঁ পোনপ্ৰথমে আমাৰ সূৰ্যপিতাক আৰাধনা কৰোঁ যিহেতু মই সদায় ৰাতিপুৱা সূৰ্যপিতাক পানী ঢালি এডাল ধূপ জ্বলাইহে মই ঘৰৰ বাহিৰত ওলাওঁ সূৰ্যপিতাক আৰাধনা কৰাৰ পিছত মন্দিৰত শ্ৰী গণেশ বাবা আৰু শ্ৰীকৃষ্ণ ভগৱানক তিলক লগাইছোঁ ফুল অলপ দিছোঁ তাৰপিছত ধুনীয়াকৈ ৰাখি বন্ধনৰ কাৰণে সকলো ভগৱানক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এডাল ৰাখি বান্ধি যাতে আমাক সকলোকে ভালে ৰাখক গোটেই বছৰৰ পৰা বছৰলৈকে মোৰ লগতে সকলো ৰাইজবাসীৰ বাবে প্ৰাৰ্থনা জনাইছোঁ হেল্ল' ৰাইজ গুড মৰ্ণিং আৰু সকলোকে ৰাখি বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এয়া আজি ৰাতিপুৱাই খুব ৰাতিপুৱাই উঠিলোঁ মই 4টামান বাজিতে উঠিলোঁ উঠি পিনে ঘৰৰ কিছু কাম থাকে নহয় আৰু তাৰ আগতে মানে চাফ চিকুণ হৈহে নিজেও মানে বাবাৰ আগত চাকি বন্তি দিব পাৰোঁ এনেইতো ভাল নালাগে সেইকাৰণে খুব ৰাতিপুৱা উঠিলোঁ কাৰণ মোৰ অফিচো আছে যিহেতু 7টা বজাৰ পৰা অফিচ থাকে মোৰ আৰু এই অফিচ যোৱাৰ আগতে মই মাজুদা আৰু বাবাক ৰাখি বান্ধিম এতিয়া প্ৰথমতে মই বাবা গণেশ বাবাক ৰাখি পিন্ধাইছোঁ আৰু শ্ৰীকৃষ্ণ ভগৱানক কাৰণ যাতে আমাক সকলোকে ৰক্ষা কৰি ৰাখে বাবাই আৰু সেয়াই আৰু সকলোৰ বাবে প্ৰাৰ্থনা কৰিছোঁ আৰু এতিয়া মোৰ লগত ৰাখিৰ ব্লগটোত মানে ৰাখি কিয় বন্ধা হয় স্পেচিয়েলি কি কাৰণে এইখিনি গোটেইখিনি ক'ব মই এই ব্লগৰ জৰিয়তে ক'ম আপোনালোকক কিন্তু এতিয়া নহয় কাৰণ এতিয়া মই যিহেতু মানে 7 বাজিব হৈছে আৰু বহুত সোনকালে তাড়াতাড়ি কৰি আছোঁ এতিয়া দাদা মাজুদা আৰু বাবাক ৰাখিটো পিন্ধাই লওঁ আৰু এনেকৈ মোৰ লগত ৰাখি বন্ধনৰ ব্লগটোত জড়িত হৈ থাকিবলৈ আশা কৰিলোঁ হেপী ৰক্ষা বন্ধন আৰু এতিয়া মই মাজুদাক ষ্টাৰ্ট কৰিছোঁ পোনপ্ৰথমে ৰাখি বান্ধিবৰ কাৰণে আৰু এই ৰাখিৰ থালখনত মিঠাই আছে পেৰা 2টামান ৰাখিছোঁ ফুল ৰাখিছোঁ চাকি এখোৰ ৰাখিছোঁ আৰু ৰাখি বাকীকেইটাও ৰাখিছোঁ আৰু এয়া তিলকৰ যে বাটি টাইপ যে এটা আছে তাত সেন্দুৰ চন্দন আৰু হালধি অকণ আৰু অকণমান চাউল কেইটামান ৰাখিছোঁ তো প্ৰথমতে মই তিলক কৰিছোঁ তাৰপিছত ৰাখিডাল বান্ধিছোঁ আৰু হাত এখনত চাউল কেইটামান দিহে কিন্তু ৰাখি বান্ধিব লাগে দেই আৰু
আৰতি কৰাৰ পিছত মিঠাই অকণ খুৱাই দিছোঁ আৰু এই যে কাষতে থকা পানীৰ ঘটটো অকণমান পানী দি তাৰ কাষত মানে জাক বন্ধ যায় তাৰ কাষত অলপ ছটিয়াই দিব লাগে, তেতিয়া হেনো দাদাহঁতৰ দাদা ভাইটিসকলৰ ভাল হয় বুলি কয় আৰু মায়ে। তো মই ৰাখি এনেকৈ বান্ধো। আৰু ৰাইজ পাখিয়ে কেনেকৈ ৰাখি বান্ধে নিজৰ দাদা ভাইটিসকলক মোক কমেণ্ট কৰি জনাব পাহৰি নাযাব। আৰু এটা কথা, আপোনালোকে নিশ্চয় ভাবে যে মোৰ ব্লগবোৰ ইমান পলম কিয় হয় আপলোড কৰোঁতে, কাৰণ মোৰ ডেইলি বেচিছত মই চাকৰিত যাবই লাগে আৰু চাকৰিৰ পৰা আহি অলপমান ৰেষ্ট বা কিবা কিবি কাম থাকে, তথাপিও সময় অনুযায়ীহে মই ব্লগবোৰ এডিটিং কৰোঁ আৰু এডিটিং কৰা হোৱাৰ লগে লগে আপলোড কৰি দিওঁ। এই ব্লগটোৱে দেখিছেনে, ছেপ্টেম্বৰ মাহৰ ৰাখি বন্ধনৰ ব্লগটো বৰ দিব ওলাইছোঁ। Good morning. Good morning. Tete dia tete. Jauh, বহুত দেৰি হৈছে। চাবিটো আনা নাই পাই। অফিচৰ পৰা আহি লগ পাই আছোঁ দেই। এতিয়া যাওঁ, দাদাহঁতক ৰাখি বান্ধিলোঁ। তাড়াতাড়িকৈ যাওঁগৈ, কাৰণ 7টা বাজিব, মাত্ৰ 5 মিনিট আছে। তাড়াতাড়ি যাওঁ, স্কুটিখন আৰু আহি পিনে লগ পাই আছোঁ। বাই। আৰু মই এতিয়া অফিচৰ পৰা আহি ডাইৰেক্টলি পাকঘৰত সোমাই গৈছোঁ। আজি যিহেতু স্পেচিয়েল ডে, তো স্পেচিয়েল ডিছটো এটা বনাবই লাগিব। আৰু যিহেতু মই হস্পিটেলত কাম কৰোঁ, আমাৰ হস্পিটেলৰ ৱৰ্কবিলাক অলপমান বেলেগ ধৰণৰ। মৰ্ণিঙৰ কামখিনি কৰি আহি ঘৰত ফ্ৰেছ হৈ পিনে পাকঘৰত সোমাই দিলোঁ। আৰু পাকঘৰৰ এই পদ্ধতিটো মই মাজদাৰ পৰা শিকিছোঁ। ডাঙৰকৈ এখন পৰঠাৰ নিচিনা বনাই লৈ সৰু সৰুকৈ কাটি কাটি টুকুৰা কৰি লয়, আৰু টুকুৰা কৰি আৰু দেখিছেনে ইমানেই গৰম দিছে, মই পুৰি বনাই থাকোঁতে পূৰা ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে। আৰু ৰাইজ, মই কিন্তু পুৰি বনোৱাত ইমান এক্সপাৰ্ট নহয়, মোৰ পুৰিবোৰ আকৌ নুফুলে, তথাপিও ট্ৰাই কৰি গৈ আছোঁ। আৰু চাওকচোন মোৰ পুৰিখন এইয়া পাপৰৰ নিচিনা হৈছে, উপায় নাই আৰু দেই, তেনেকৈ খাব লাগিব আৰু চবে। আৰু এয়া মোৰ আজিৰ ডিছখন ৰেডি হৈ গ'ল। মোৰ ৰান্ধনীশালৰ পৰা আজৰি হোৱাৰ পিছত ডাঙৰ দাক ৰাখি বান্ধিলোঁ, যিহেতু ৰাতিপুৱা তাক বান্ধা নাছিলোঁ। আৰু অফিচৰ পৰা আহি পুৰি চব্জি বনোৱা হোৱাৰ পিছত খোৱাৰ আগে আগে তাক ৰাখিটো বান্ধি দিলোঁ আৰু পাই গ'লোঁ 500 rupees। কাৰণে ৰুমত এতিয়া চবে পুৰি তৰকাৰী খালে, ময়ো খালোঁ। খোৱাটো দেখুওৱা হোৱা নাই বাৰু, কাৰণ দি থাকোঁতে ভিডিঅ' কৰিব পৰা নাই মই। আৰু গিফ্ট হিচাপে চকলেটৰ চেলিব্ৰেশ্যন পালোঁ, টকা পইচা অকণমান পালোঁ। আৰু ৰাখি বন্ধনটো কিয় পালন কৰা হয়, মায়ে কোৱা মতে সৰুৰে পৰা মই ৰাখি বান্ধি আহি আছোঁ দাদাহঁতক। আৰু নাজানো কিয় ৰাখি বন্ধন দিনাখন সূৰ্য দেৱতা ইমান যে প্ৰকট হয়, ইমান ওলায়, ইমান গৰম পাইছোঁ নহয়। মই যেতিয়া ৰুটি বনাইছোঁ দেখাই পাইছে, ইমান ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে মোৰ। তাতে মোৰ এইটো কুৰ্তিটোও কটনৰ নহয়, সেইকাৰণে বেছি গৰম পাইছোঁ। লগতে বহুত বেছি ৰ'দ তো যো ভি হওক যি নহওক, ৰাখি বন্ধন কিয় উদযাপন কৰা হয়। একচুৱেলি যেতিয়া ভগৱান বিষ্ণুক সকলো দেৱ দেৱতাই আহি ৰিকুৱেষ্ট কৰিছিলে হেনো, তেখেতসকলৰ কিবা হৈছিলে তেখেতক ৰিকুৱেষ্ট কৰিছে যে আমাক ৰক্ষা কৰিব লাগে। বিষ্ণু ভগৱানে ব্ৰাহ্মণৰ অৱতাৰ সাজি ৰজা বলিৰ ওচৰত গৈছিলে, আৰু ৰজা বলিয়ে তেখেতক তিনিটা তেখেতৰ পৰা বস্তু বিচাৰি আছে, আৰু যেনেকৈ কিবা কিবি বিচাৰে ন, তেনেকৈ ৰজা বলিও এনেকৈ বিষ্ণু দেৱতাক পৃথিৱী খুজিছে আৰু কিবা এটা খুজিছে, আৰু খুজিছে যে তেওঁ পৃথিৱীত থাকিব পাৰিব নে নাই। তেতিয়া সেই ৰজা বলিয়ে ব্ৰাহ্মণ সাজি যেতিয়া ভগৱানে গৈছিলে বিষ্ণু দেৱতাই, তেওঁক কৈছে যে আপুনি মোৰ সদায় ৰক্ষা হৈ থাকিব। সেনেকৈ বচন যেতিয়া দিলে, তেতিয়া বিষ্ণু ভগৱানে তেওঁক ৰজা বলিৰ দৰ্জাৰ মুখত তেওঁ সদায়
তেওঁক সুৰক্ষা কৰাৰ কাৰণে বচন দিয়াৰ কাৰণে ৰৈ থাকিলে আৰু তেতিয়া লক্ষী মা আকৌ মানে চিন্তাত পৰি গ'ল তেনেকৈ চিন্তাতটো পৰিবই দিয়কচোন আমিও পৰিম চিন্তাত পৰি গ'ল আৰু চিন্তাত পৰি থাকোঁতে তেওঁ কি কৰিব কি নকৰিব বুলি ভাবি থাকোঁতে নাৰদমণি আহিছিলে আৰু নাৰদমণিৰ পৰাই উপদেশটো লৈছিলে যে মই মোৰ হাজবেণ্ডক মানে মোৰ বিষ্ণু পিতাক কেনেকৈ লৈ আনিম মানে মোৰ হাজবেণ্ডক কেনেকৈ লৈ আনিম তেতিয়া নাৰদমণিয়ে কৈছিলে যে শ্ৰী বিষ্ণু ভগৱানক আনিবৰ কাৰণে তুমি ৰসাতলৰ যি ৰজা বলি তেওঁক মানে ৰাখি বান্ধিবা সেনেকৈ উপদেশ দিছিলে আৰু তেখেতসকলৰ কথা আৰু মাহঁতে কোৱা মতে তাৰপিছত প্ৰথমবাৰৰ বাবে লক্ষীমায়ে প্ৰথমবাৰৰ বাবে ৰজা বলিক ৰাখি বান্ধিব গৈছে ৰাখি বান্ধিব যাওঁতে তেওঁ উপহাৰ হিচাপে তেওঁৰ হাজবেণ্ডক মানে ভগৱান বিষ্ণুক মাগিছে আৰু তেতিয়াৰে পৰা আৰু সেই দিনটো হৈছে আজিৰ দিনটো মানে শাওণ মাহৰ পূৰ্ণিমাৰ দিনটো সেইকাৰণে এই পূৰ্ণিমাটোক ৰাখি পূৰ্ণিমা বুলি কোৱা হয় তো যিখিনি মই জানো আপোনালোকৰ আগত সেইখিনিয়ে শ্বেয়াৰ কৰিছোঁ মই একেবাৰে নাজানো মানে এইটো মোক মায়ে কোৱা অনুসৰিহে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ যে ৰাখি বন্ধনটো কিয় মনা যায় আৰু এই ৰাখি বন্ধনটো অকল দাদা ভাইটিক বন্ধা নহয় মানে যাৰ কোনো দাদা বা ভাইটি নাই মানে ছিষ্টাৰ আছে 3-4জনীকৈ থাকে তেখেতসকলৰ নিজৰ ছিষ্টাৰকো বান্ধিব পাৰে ৰাক্ষা কবচ বুলি কোৱা হয় মানে ৰাখীডাল ৰক্ষা যোনে কৰে তেখেতক বান্ধিব পৰা যায় তো সেয়ে আৰু তো আজিৰ ব্লগটো মোৰ ইমানতে আছিলে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব লগতে এনেকৈ বহুত বেছি মৰম ভাল পোৱা দিব আৰু যিসকলে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিছে তেখেতসকলক বহুত বেছি ধন্যবাদ এনেকৈ মৰম ভাল পোৱাবোৰ দি থাকিব আৰু একো নাই তেনেহ'লে বাই এভৰিৱান লাভ ইউ